নমস্কাৰ সকলোকে। ইয়াৰ ৰাতিপুৱাই মই কি কাম কৰি আছোঁ আপোনালোকক দেখুৱাই আছোঁ দেই। এয়া ৰাতিপুৱা বিচনাখনো পাৰি থৈ গুচি গ'ল তাৰপিছতে মই দেখিলোঁ গাৰু চাৰু দেখোন বৰ বেলেগকৈ পেলাই থৈ গৈছে। এয়া মই গাৰুখিনি অলপ ভালকৈ জাপি লৈছোঁ। এয়া দেখিছে নহয়, এয়া আকৌ বিচনাতে জাপি থৈ গৈছে। এয়া মই ভিতৰলৈ নিব লাগিব, চাইডকৈ ৰাখিছোঁ। আৰু বেটা টেবুলখন চালোঁ, একেবাৰে অকণমান ধুনীয়াই হৈ আছে বাৰু, তথাপিতো অকণমান চিজিল কৰি থৈ যাওঁ। এয়া কলম পেলাই থৈ গৈছে। আৰু দেখিলে নহয়, গ'লোঁ ডাইনিং ৰুমলৈ। এয়া চকী টানি থৈ গ'ল আৰু সোমোৱাই থৈ নগ'ল। চকীখন অকণমান ঠিক কৰি লওঁ। দেখিছে নহয়, ৰাতিপুৱা মাইকী মানুহ ইমান লৰালৰি হয়। আৰু এয়া গেছটো খুলি থৈ গৈছিলে, মই লগাই দিছোঁ ধুনীয়াকৈ। চাহৰ কাপ থোৱা আছে, এইখিনি মই চাফা কৰি ল'ব লাগিব। তাৰপিছত দেখিলোঁ মানি প্লেণ্টবোৰত পানী একেবাৰে নাই। এয়া দেখিছে নহয়, অকণমান আছে পানী, অলপমান পানী দি ল'ব লাগিব। দেখিছে ইমান অকণমান পানী আছে। এয়া মই পানী গিলাচে দিব লাগিব, নহ'লে পৰি যাব। মই সেইকাৰণে গিলাচত অলপ পানী লৈ লৈছোঁ আৰু অকণমান দি লওঁ। ইয়াতে থাকক, অলপ পাছত দিম। আৰু ভিতৰত এজোপা আছে, তাতো অকণমান পানী দিব লাগিব। এয়া ইয়াতো পানী নাই, খালী হৈ আছে। অকণমান দি থৈ যাওঁ। এয়া আজি পানী দিলে আৰু কেইবাদিনলৈ পানী দিব নালাগে আৰু। ইয়াতো শুকাই আছে, অকণমান দি থৈ যাওঁ। দেখিছে নহয়, ইয়াতো আকৌ শুকাই আছে। খুব সাৱধানে দিব লাগে, নহ'লে পৰি যায় যে। এনেই ধুনীয়াই হৈছে বাৰু। আৰু বেচিনতে এজোপা থৈছোঁ, ইয়াতো অকণমান দি দিম। অকণমান পানী দি লৈছোঁ। আৰু ভিডিঅ' ভাল লাগিলে লাইক, কমেণ্ট, শ্বেয়াৰ কৰিব।